আজি কৰ্মশালাৰ দ্বিতীয় আৰু শেষৰ দিন। কৰ্মশালা মানে চাপৰ চালকচা এডুকেশ্যন ব্লকৰ দ্বাৰা আয়োজিত TLM প্ৰস্তুতকৰণৰ দুদিনীয়া কৰ্মশালা। TLM হৈছে টিচিং লাৰ্ণিং মেটেৰিয়েল, অৰ্থাৎ শিক্ষণ সামগ্ৰী। এইফালে আহি চাওঁ ছাৰ বাইদেউহঁতে আহি বহি আছে। তাৰপিছত যোৱাকালিৰে ৰৈ যোৱা আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ ল'লোঁ। এইফালে আমাৰ গ্ৰুপৰ ছাৰ বাইদেউহঁতেও ব্যস্ত হৈ পৰিছে। TLM বনোৱা শেষ হোৱাৰ পিছত সকলো গ্ৰুপে নিজৰ TLMৰ সহায়ত ডেমো ক্লাছ দিবলৈ ধৰিলে। এতিয়া লাঞ্চৰ সময়। লাঞ্চৰ বাবে আমি আহিলোঁ চাপৰৰ ফেমাছ মহামায়া হোটেললৈ। ভাতৰ থালিখনত প্ৰায় 10টামান আইটেম আছিলে আৰু সোৱাদো বহুত ভাল আছিলে। আমি চবে বৰ তৃপ্তিৰে খালোঁ। তাৰপিছত TLM এক্সিবিশ্যনৰ বাবে TLMবোৰ এনেদৰে সজোৱা হ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।